Hey guys, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে আৰু মই আছোঁ বৰ্তমান ব্ৰহ্মপুত্ৰৰ পাৰত। ব্ৰহ্মপুত্ৰ নৈ পানী বহুত বাঢ়ি আছে আৰু আমি কাষে কাষে খোজকাঢ়ি আছোঁ আৰু এইফালে বহুত নাওবিলাক ৰৈ আছে যিবোৰ মানুহ মানে ইপাৰলৈ যাবলৈ ৰেডি হৈ আছে। সেইখন দেখিছে নহয়, ডাঙৰ বোট আৰু এইখন সৰু সুৰা। চ' মানুহখিনি ইপাৰলৈ যাবলৈ ৰৈ আছে। বহুত ভাল লাগিছে নদীৰ পাৰত এনেকৈ আহি। পানী কিন্তু বহুত বাঢ়ি আছে নৈত, এয়া চাওক। এইফালে পূৰা ফটো তোলাত ব্যস্ত আৰু ভিউ বহুত ধুনীয়া। চ' সিহঁতে ফটো তুলি আছে, ময়ো দুকপিমান তুলি ল'লোঁ। ময়ো তললৈ নামি যাওঁ ন, মোকো তুলি দিবা হা তললৈ। কাঠৰ দুটা কুণ্ডা পৰি আছে আৰু কুণ্ডাতে বহি বহি ইহঁত দুজনীয়ে ফটো তুলিছে। এইফালে কেমেৰামেন। মজা চক চক ফটো তুলিছোঁ। ফটো তুলিছে, ফটোখন নোলাইছে ভালকৈ। ফটো ভালকৈ দেখা। অঁ উঠিছে, বঢ়িয়া। একদম পাৰলৈ নামি আহিলোঁ তললৈ, অকণমান খোজকাঢ়োঁ পানীত। নাযাওঁ সঁচাই ভাল লাগিছে, কি মজা চোৱা না। অঁ পানীৰ শব্দ। হা অঁ তোলা ফেচটো ধুনীয়াকৈ উঠোৱা। মোবাইলটো পানীত পৰিলে হৈছে আৰু দেই। অঁ মই বনাম হা ৰিলচ। নহয় এইটো কাটি দিম নে এডিট কৰি দিম? ৰ'বা মই ব'ৰ্ডখন দেখুৱাই লওঁ। এইখনত ব'টখনত মানুহ গৈ আছে ইপাৰলৈ, মানুহ ভৰ্তি ব'টত আৰু চাইকেল টাইকেল এইবোৰ আৰু বহুত কিবা কিবি উঠাই লৈছে। আৰু বহুত নৈৰ পাৰত ব'ট ৰখি ৰখি আছে আৰু এইফালে 3খনমান আছে আৰু এইখন গৈ আছে। এইটো একচুৱেলি মথাউৰিটো হয়তো, মথাউৰি তলৰ ৰাস্তাটো একদম নিচেই নদীৰ কাষতে। আৰু আমি এতিয়া খোজকাঢ়ি গৈ গৈ মথাউৰিৰ ওপৰত উঠিমগৈ আৰু এইবোৰ গাখীৰ বেপাৰী গাখীৰ ডাব্বাবিলাক নৈত উঠাইছে। নহয় ভিডিঅ' তোমাক নাই কৰা, মই নিজকে কৰিছোঁ। নাৱত উঠিম বুলি ভাবিছিলোঁ, বহুত মন আছিলে উঠিবলৈ, কিন্তু সুধিলোঁ যোনখন নাও সুধিছোঁ সেইখন নাৱেই মানে বেয়া, তলফালে পানী সোমাই আছে আৰু সেইখন নাৱত গৈ মৰিলেহে হ'ব মাজত, পানীত যদি সোমাই যাওঁ। আৰু বাকী কেইখন মানে পেচেঞ্জাৰ আছে, পেচেঞ্জাৰ লৈ ইপাৰলৈ যাবলৈ ৰেডি হৈ গ'ল। চ' আমাক নুঠাই, ষ্টাৰ্ট দিলে দেখিছে নহয়। আৰু যোনখনত উঠিম বুলি ভাবিলোঁ খালী হৈ আছে, সেইখনেই বেয়া। তো ঘূৰি গুচি আহিলোঁ, খোজকাঢ়ি আহি আছোঁ মথাউৰি একদম ওপৰলৈ। ভাল লাগিছে আহি, সকলোৱে আহিব এপাক ফুৰিবলৈ আবেলি সময়ত। আমি আজি আহিলোঁ মানে লগৰজনীৰ ঘৰলৈ আহিলোঁ, লগৰ ছোৱালীৰ ঘৰলৈ আহিছিলোঁ। তো সিহঁতৰ কাষতে আছে যেতিয়া অকণমান নৈ পাৰখন চালোঁ, ভিডিঅ' কৰিলোঁ। সকলোৱে ভিডিঅ'টো চাব শেষলৈকে। আৰু এতিয়া মথাউৰিৰ ওপৰলৈ গৈ আছোঁ, মথাউৰিৰ ওপৰখন দেখুৱাই আছোঁ। ব'লক মোৰ লগে লগে ভিডিঅ'টো চাই থাকিব। আৰু নহয় কুকুৰটোকে কৈছা ন, মানে বেয়া কথা কৈছা। কাটি দিম। হেৰি দিনত আহিম ন, পিকনিকৰ দিনত আহিব লাগিব।
কেম্প পাতে বিৰাট ডাঙৰ কেম্প পাতে মানে তম্বু বনাই দিয়ে কোনখিনি অ সবে পিকনিক খাবলৈ ইমান দেৰিকে আহিলা অলপ আগত 3-4খন গাড়ী ঠেলি মানুহ লৈ গ'ল মথাউৰিৰ ওপৰলৈ আহিলোঁ এখন মথাউৰি গেট এনেকৈ মাজে মাজে বনাই থৈছে যাতে ৰ'বা এয়া গেট মাজে মাজে এনেকৈ গেট বনাই থৈছে যাতে মথাউৰিৰ ওপৰেদি হেভি গাড়ী ঘোঁৰা চলিব নোৱাৰে মানুহ পাৰ হ'বলৈ সৰু গেট এখন দি দিছে এইফালে পাৰ হৈ আহিলোঁ আৰু এয়া মথাউৰিৰ ওপৰৰ পৰা নৈখন দেখুৱাইছোঁ আৰু আমি এইটো মথাউৰি এইটো মাইজান ঘাট ন মথাউৰিৰ ওপৰৰ পৰা অকণমান খোজকাঢ়িছোঁ খোজকাঢ়ি নহয় কুকুৰ এটা আহি আছিলে তো কুকুৰটোক কৈছে দেই বেয়া বুলি নাভাবিব বেয়া কথা কৈছে বুলি এই কুকুৰখনে বৰ দিগদাৰ দি আছে আগা পিছা কৰি মথাউৰিৰ ওপৰলৈ উঠি গৈ আছে নিউজত আহিবি একদম ভিডিঅ' কৰিবি বহুত চেল হ'ব মই দেখাই আছোঁ চেল হ'ব মানে দিয়া মই কৰি দিম দিয়া এইফালে নৈ পাৰতো মানুহৰ ঘৰ যোনখিনি পানী অহা নাই এই ওখ ঠাইখিনিত এয়া একদম মথাউৰিৰ কাষতে মথাউৰিৰ কাষত মানে নৈ ছাইডতে ঘৰ বনাই আছে আমি মথাউৰিৰ ওপৰত আছোঁ আৰু এইফালে নৈ ছাইডতে ঘৰ বনাই আছে এইটো টিঙৰ ঘৰ আৰু সেইফালে পকা ঘৰো আছে তো এইখন দেখুৱাই আছোঁ এই মথাউৰি ছাইডতে এইফালে আছে H.M. ৰিজৰ্ট সকলোৱে জানেই ডিব্ৰুগড় H.M. ৰিজৰ্টৰ কথা দেখুৱাই আছোঁ এইফালে ভিতৰত শুনিছোঁ সোমাই পোৱা নাই বহুত ভাল ন ভিতৰত ফেচিলিটিও আছে বহুত আৰু সোমাই আহিছোঁ H.M. ৰিজৰ্টলৈ আহিছা কিয় H.M. ৰিজৰ্ট দেখুৱাই দিছোঁ H.M. ৰিজৰ্টৰ ভিতৰলৈ সোমাই আহিলোঁ আৰু ওচৰতে আছে কাৰণে অকণমান এপাক সোমাই গৈছোঁ বহুত ধুনীয়া H.M. ৰিজৰ্টৰ ভিতৰখন আৰু গৈ আছোঁ ভিতৰলৈ সোমাই নেক্সট এদিন ফুল এনজয় কৰাকৈ আহিম আজি জাষ্ট সোমালোঁ এনেই চাইছোঁ আৰু যামগৈ মজা লাগিছে ন সেইখিনি কুকুৰ ইয়াতে আছে সেইটো এটা কুকুৰ বহুত ডাঙৰ বহা চান্সটো পাওঁতে H.M. ৰিজৰ্টখন ভিতৰখন চাই দিছোঁ বহুত ধুনীয়া সকলোৱে আহিব H.M. ৰিজৰ্টলৈ আৰু লগতে ল'ৰা ছোৱালী খেলিবলৈও ধুনীয়া সুবিধা কৰি দিছে যাতে মাক দেউতাকৰ লগত ল'ৰা ছোৱালী আহিলে ভিতৰত ধুনীয়াকৈ টাইম কটাব পাৰে খেলি ধূলি ফূৰ্তি কৰি এইফালে পাৰ্কৰ ব্যৱস্থাও কৰি দিছে আৰু এইফালে ভিতৰত এতিয়াও ৰিজৰ্টৰ কাম চলি আছে আৰু বহুত ধুনীয়া ভিতৰখন বহুত ধুনীয়া ৰিয়ানে অহাহেঁতেন মজা পালেহেঁতেন ন বাৰ্বি ৰিয়ানে অহাহেঁতেন মজা পালেহেঁতেন কিন্তু আহিম ৰ'বা এদিন